Hello guys, welcome to my YouTube channel PP Vlogs. এইটো মোৰ সেকেন্ড ফুড ব্লগ হয়। আশা কৰো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল লাগিলে বেল আইকনটো দবাই দিব। আহক আমি ভিডিওটো আৰম্ভ কৰো। সো আজি মই বনাবলৈ লৈছো ছাগলী সুস্তা। সুস্তাটো ভালকে ধুই লব। ধোৱাৰ পাছত আপুনি গৰম পানীত ভালকে বইল কৰি লব। সুস্তাটো বইল হৈ আছে। এইটো সাফা কৰা এটা টিক্স আছে আপোনালোকক কৈ আছো। পানীটো বইল হৈ আছে। আপোনালোকে এইটো জাস্ট 2 মিনিট ৰাখিব। 2 মিনিট গৰম হ'ব দিব। 2 মিনিট হৈ গ'ল। আপোনালোকে চাব এতিয়া। ওলাই লব গৰম আছে। এতিয়া আপোনালোকে চাওক এই জাস্ট এনেকৈ কৰিলে সাফ হৈ যাব। দেখা পালে এনেকৈ কৰিব সাফা হৈ যাব। এনেকৈ সাফা কৰি ল'ব ধুনীয়াকৈ। তাৰপিছত সৰু সৰুকৈ কাটি সাফা কৰাৰ পিছত আজি মই মটকাত বনাম সুস্তা। তাৰ বাবে লাগিব আপোনালোকৰ জলকীয়া গুড়ি 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ, ৰেড চিলি, নিমখ সোৱাদ অনুযায়ী আৰু কাশ্মীৰী পাউডাৰ। পিয়াজ 3টা এনেকৈ কাটি লৈছো, ধনিয়া, আদা নহৰু পেষ্ট, তেজপাত 2 খুলি আৰু গোটা মছলা। এতিয়া তেল দিব ইয়াতে। তেলটো অলপ গৰম হ'ল। তেলটো গৰম হ'ল, এতিয়া পিয়াজ দি দিওঁ। গোটা মছলা, ইলাচি আৰু দালচেনি আৰু তেজপাত 2টা। এতিয়া আপুনি মছলাটো দি দিওঁ, আদা নহৰু পেষ্ট। তাৰপিছত আপোনালোকে এইটো গোটেইবোৰ একেবাৰে দি দিওঁ। মছলাটো ভালকৈ ভুনা হৈ গ'ল। এতিয়া আপোনালোকে ফাৰ্ষ্ট কি কৰিব, এনেকৈ ভোট জলকীয়া এটা দি দিব। তাৰপিছত মাংসটো দি দিব। ফাইনেলি মোৰ মাংস ৰেডি। এতিয়া ধুনীয়াকৈ ওলাই গৰম গৰম ভাতৰ লগত খাই লওঁ।